নমস্কাৰ, মোৰ নাম ববী বৰা। মই আত্মসহায়ক গোটৰ এগৰাকী সদস্য। আমাক গ্ৰামীণ জীৱিকা অভিযানে বহুতখিনি সহায় কৰিছে। তেখেতলোকৰ সহযোগিতাৰ কাৰণে আজি আমাৰ নিচিনা মহিলা এগৰাকী আগবাঢ়ি আহিব পাৰিছোঁ। মই আগতে ঘৰত ভাত ৰান্ধি আছিলোঁ, চাহ বনাই, কিন্তু এতিয়া মই সেইটো কৰিবলগীয়া হোৱা নাই। মই এতিয়া নিজাববীয়াকৈ কিছু আহাৰ প্ৰস্তুত কৰি মই ৰাইজৰ মাজত বিতৰণ কৰিব পাৰিছোঁ। ভাল লাগিছে। মই নিজে মোৰ নিজৰ সন্তানক ধুনীয়াকৈ এটা ভৱিষ্যত দিব পাৰিছোঁ। তেখেতক মই স্কুলত পঢ়াব পাৰিলোঁ, কলেজত পঢ়াব পাৰিছোঁ। আগতে মই হাজবেণ্ডক 100 টকা খুজিব লাগে, কিন্তু এতিয়া মই খুজিবলগীয়া হোৱা নাই। এতিয়া মই তেখেতলোকক দিব পৰা হ'লোঁ। তাৰ লগতে মই 10 গৰাকী মহিলাক মই গোট কৰি পেলাই তেখেতলোককো কৈছোঁ মোৰ নিচিনাকৈ কাম কৰক। তেখেতলোকেও এতিয়া মোৰ নিচিনাকৈ সকলোখিনি মহিলাই হাঁহেই হওক, মুৰ্গীয়ে হওক বা মোৰ নিচিনাকৈ পিঠা লাড়ু বনাই তেখেতলোকেও নিজৰ সন্তানক পঢ়াব পৰা হৈছে। ভাল লাগিছে মোৰ এইখিনি কৰাৰ কাৰণে। তাৰোপৰি আগতে আমি খেতি বাতি কৰিলে লোকৰ পৰা পইচা ধাৰলৈ আনিব লাগে, কিন্তু এতিয়া আমি ধাৰলৈ আনিব নালাগে। এতিয়া মই নিজে সৌ সিদিনাখনলৈকে যদি দেউতাই খেতি কৰিব পইচা বিচাৰি ফুৰিলোঁ, লোকৰ ঘৰত বিচাৰি ফুৰিলোঁ, কিন্তু এতিয়া নালাগে। মই এতিয়া নিজে 10,000 টকা সেইদিনা দেউতাৰ হাতত যেতিয়া তুলি দিছোঁ, দেউতা এনেকুৱা এটা হাঁহি মাৰিছে, কৈছে হয় মই আগতে সদায় লোকৰ পৰা পইচা আনি খেতি কৰিব লাগে, এতিয়া তুমি এইখিনি কাম কৰিছা কাৰণে মই কাৰো ওচৰত হাত পাতিবলগীয়া হোৱা নাই। ভাল লাগিছে। মই নিজে ইনকম কৰি নিজৰ ঘৰখনক চলোৱাৰ উপৰি মই মোৰ 2-4টা মানুহক মই কাম কৰা মানুহ হিচাপে ৰখাইছোঁ। তেখেতলোকে মোক 4টা পৰিয়াল পুহিব পাৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিবই লাগিব। তেখেতে মহিলাখিনিক বহুত গুৰুত্ব দিছে। এতিয়া আমাক SILM পৰা বহুতখিনি সহায় কৰাৰ কাৰণে তেখেতলোকে কিবা এটা প্ৰগ্ৰাম পাতিলে আমাক মাতে। আমি বহুতখিনি মানুহৰ লগত চিনাকি হয়, তাৰ উপৰি একেদিনাই আমি বহুতখিনি ইনকম কৰিব পাৰোঁ। তেখেতলোকে মোক বহুতখিনি সহায় কৰিছে। তাৰ উপৰি এইখন দোকান দিবৰ কাৰণে তেখেতলোকে মোক CLF পৰা মোক 2 লাখ টকা লোন দি আছে। লোন দি মই এইখন দোকান দিছোঁ। দোকানখন দিব পৰা মই CLFত ধাৰ মাৰিব পৰা সামৰ্থ্য হৈ গৈছে। তাৰ উপৰি মই এতিয়া এটা ঘৰ বনাম বুলি ভাবি আছোঁ। সেইকাৰণে মই কাৰো ওচৰত এতিয়া হাত পাতিবলগীয়া হোৱাৰ কাৰণে মই SILMক ধন্যবাদ দিবই লাগিব। ছাৰহঁতে মোক বহুত সহায় সহযোগিতা কৰিছে, ব্লকৰে হওক, ডিষ্ট্ৰিক্টৰে হওক। তেখেতলোকৰ যদি সহায় সহযোগিতা নাপালোঁ হয়, আজি মই ইমানখিনি আগবাঢ়িব নোৱাৰিলোঁ হয়। হিমন্ত বিশ্ব ছাৰক কি বুলি ধন্যবাদ দিম। তেওঁক 100 কোটি প্ৰণাম কৰিছোঁ। তেওঁ আগলৈকে যেন আমাক এনেকৈ উৎসাহ দিয়ক। আমি যেন এখনৰ ঠাইত 2খন, 2খনৰ ঠাইত 3খন দোকান কৰিব পাৰোঁ। জয় জয় মই আমাৰ মহিলাখিনি, যাতে মহিলা এখন ধুনীয়া এখন সমাজ গঢ়িব পাৰোঁ, সেইখিনিকে আশাৰে বাট চাই আছোঁ। মই ইয়াকে ক'লোঁ আৰু।